ভূমিকম্প যেতিয়া হৈ আছিল তেতিয়া ডিম্পু বৰুৱাই এখন সেলফি উঠিছিল। সেই সেলফিখন আপোনালোকৰ ওচৰত মই এৰি দিলোঁ। অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ সেই সেলফিখন আপোনালোকে চাওক আৰু মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাব। কিদৰে পথাৰত ফাট মেলিছে ভূমিকম্পৰ ফলত সেই দৃশ্য অতি ভয়ানক আছিল। আপোনালোকে মোৰ কেমেৰাত চাওক। পানী কেনেকুৱা ওলাই আছে এই মছজিদৰ ওচৰতে এনেকুৱা পথাৰৰ পৰা এনেকুৱা পানী এতিয়া ওলাই আছে 20 মিনিট হ'লেই। দেখো কিবা হচ্ছে দেখছো মানুষ